নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ স্মৃতিৰেখা মিক্স ব্লগৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ' যিহেতু মোৰ বেছি দিয়া নহয়, হ'লেও ভাবিলোঁ আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াওঁ। মই যিহেতু এটা সৰু সুৰা ব্যৱসায় কৰোঁ, তাৰ মোৰ আজি অৰ্ডাৰ আছে খুৰমাৰ। খুৰমানো মই কেনেধৰণে বনাওঁ সেয়া আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যদি মোৰ ষ্টেপখিনি আপোনালোকে ভালদৰে ফ'ল' কৰে, তেতিয়া আপোনালোকে নিজেই ঘৰতে বনায়ো খাব পাৰিব আৰু আলহীকো খুৱাব পাৰিব। ব'লকচোন এতিয়া আমি ৰেচিপিটো চাওঁ। প্ৰথমতে এয়া মই ময়দা 1 কেজি লৈ লৈছোঁ, ভালকৈ সানি লৈছোঁ এইখিনি। তাতে মই কালজিৰা কেইটামান দি দিছোঁ। কালজিৰাকেইটা দিয়াৰ পিছত এতিয়া অলপ নিমখ দি লৈছোঁ। নিমখ দিলে মানে কি হয়, খুৰমাটো আপোনাৰ মচমচীয়া হয়, সেইবাবে নিমখ অকণমান দিছোঁ, বেছি দিয়া নাই। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। এয়া দেখিছেনে, মিশ্ৰণখিনি মই ভালদৰে মিহলাই লৈছোঁ। এনেধৰণে আপোনালোকে ভালকৈ মিহলাই ল'ব। এতিয়া মই ইয়াত দিম ৰিফাইন তেল। ৰিফাইন তেল দি এনেকৈ মঠিলে মচমচীয়া হয় খাবলৈ, সেইকাৰণে ৰিফাইন তেলটো দিব লাগে। আপোনালোকে এনেধৰণে দি ভালকৈ মঠি ল'ব। দেখিছেনে, এয়া মই ভালধৰণে মঠি লৈছোঁ। ৰিফাইনটো দিয়াৰ পিছত আপোনালোকে অলপ দেৰি মঠিব লাগিব। মঠি হোৱাৰ পিছত আপোনালোকে অলপ হেঁচি চাব, যেতিয়া গোট বন্ধা নিচিনা লাগিব তেতিয়া আপোনালোকৰ মিশ্ৰণটো তৈয়াৰ হৈ গৈছে। এয়া দেখিছেনে। এতিয়া মই নৰ্মেল ঠাণ্ডা পানী, যিটো আমি খাবলৈ ব্যৱহাৰ কৰোঁ ঠাণ্ডা পানী, সেই পানীয়ে মই ব্যৱহাৰ কৰিছোঁ। সেই পানী অলপ অলপকৈ দি মই এয়া মঠি ল'ম। অলপ অলপকৈ দি মঠিব, নহ'লে ডোটো বেছি ঢিলা হ'ব পাৰে। এয়া মই অলপ অলপ পানী দি মঠি লৈছোঁ। মিশ্ৰণটো বেছি টানো হ'ব নালাগে আৰু বেছি ঢিলাও হ'ব নালাগে, কিন্তু ৰুটি বনোৱাৰ দৰে ইমান ঢিলাও হ'ব নালাগে, কাৰণ এইটো খুৰমা বনাবৰ কাৰণে অলপ টান হ'লেই ভাল হয় বনাবলৈ। এয়া দেখিছেনে, মই ডোটো বনাই ল'লোঁ ধুনীয়াকৈ। ডোটো দেখিছেনে, মই বেছি টানো কৰা নাই, বেছি ঢিলাও কৰা নাই। ইমানটো জোখতে আপোনালোকে ৰাখিব আৰু অলপ দেৰিৰ কাৰণে এইটো ঢাকি ৰাখিব। এতিয়া দেখিছেনে, 10 মিনিটমান মই ঢাকি ৰাখিলোঁ। তাৰপিছত এয়া এতিয়া উলিয়াই লৈছোঁ। এইখিনি দুভাগ কৰি লৈছোঁ, যিহেতু মই বেছিকৈ বনাইছোঁ। এতিয়া এইটো এনেধৰণে অলপ মঠি লৈছোঁ। এতিয়া এইখিনি মই সমান সমানকৈ কাটি ভাগ কৰি লৈছোঁ। এতিয়া আমি এনেকৈ সৰু সৰুকৈ লাডু বনাই ল'ম। দেখিছেনে, এনেকৈ লাডু বনাই লৈছোঁ। গোটেইখিনি মই এনেধৰণে লাডু বনাই ল'ম। দেখিছেনে। এয়া মোৰ গোটেইখিনি লাডু বনাই হৈ গ'ল। এতিয়া মই এয়া লৈছোঁ এটা বেলিবলৈ। দেখিছেনে। খুৰমা বনাবলৈ ৰুটিটো বেছি ডাঠ কৰিব নালাগে আৰু বেছি পাতলো কৰিব নালাগে। মই আপোনালোকক দেখাই দিম কিমানখিনি ডাঠ কৰিব লাগে, আপোনালোকে চাই থাকক। এয়া দেখিছেনে, ইমানটো জোখত আপোনালোকে কৰি ল'ব। দেখিছে, বেছি শকতো কৰা নাই, মই বেছি পাতলো কৰা নাই, ইমানটো জোখতে ৰাখি ল'ব আপোনালোকে। আৰু এতিয়া মই এয়া শ্বেপ দিবৰ কাৰণে কাটি লৈছোঁ। আপোনালোকে যেনেধৰণে শ্বেপ দিব বিচাৰে সেনেকৈ দিব পাৰে, কিন্তু মই এতিয়া যেনেকৈ দোকানত আমাৰ খুৰমা পায় তেনেধৰণে মই বনাই লওঁ। ছাইডৰ পৰা যেনেকৈ এইখিনি ওলাইছে, এইবোৰ আমি পিছত ব্যৱহাৰ কৰিম। এইখিনি পেলাই নিদিওঁ, এইখিনি বেয়া হোৱা নাই। দেখিছেনে।
এইখিনি চেপ নবনাৰ কাৰণে আমি এনেকৈ আঁতৰাই থৈছোঁ। এতিয়া দেখিছেনে কিনাৰ যিখিনি চাইজৰ সেইটো চাইজৰ হোৱা নাই সেইখিনি মই আঁতৰাই লৈছোঁ। সেইখিনি মই আকৌ পিছত ব্যৱহাৰ কৰিম। এতিয়া এইখিনি এটা এটাকৈ এৰুৱাই ল'ম। এটা এটাকৈ এৰুৱাই ল'লে কি হয়, আপোনালোকৰ যেতিয়া তেলত দিব তেতিয়া লাগি নধৰে। কিন্তু এনেকৈ যদি ইভাগে এৰুৱাই তেনেহ'লে লাগি ধৰাৰ সম্ভাৱনা থাকে। সেইকাৰণে মই এটা এটাকৈ এনেকৈ এৰুৱাওঁ। আপোনালোকেও এনেধৰণে এৰুৱাই ল'ব। এয়া দেখিছেনে মোৰ গোটেইখিনি হৈ গ'ল কটা। এতিয়া মই কেৰাহী এখন গৰম হ'বৰ কাৰণে দিছোঁ। এয়া কেৰাহীত মই তেল দি দিছোঁ। তেলখিনি মই গৰম হ'বলৈ দিম, কিন্তু ইমানো গৰম হ'বলৈ নিদিওঁ। যিমান যেনেকৈ আপোনালোকে ধোঁৱা ওলাই যোৱাকৈ আপোনালোকে গৰম নকৰিব, তেতিয়া বস্তুটো দিয়াৰ লগে লগেই আপোনাৰ ৰঙা পৰি যাব। এয়া দেখিছেনে মই এখন হেতা তলত থৈ সেইখিনি ওপৰত দি থৈছোঁ। এইখিনি আপোনালোকে একো কৰিব নালাগে ইমান, কাৰণ এইখিনি নিজে নিজেই তেল পাই নিজেই এৰ খাই যাব। এয়া দেখিছেনে এৰ খাই নিজেই ফুলি ফুলি ওপৰলৈ উঠি আহিছে। দেখিছেনে এয়া মই হেতাখনেৰে অলপ লৰাই দিছোঁ, তেতিয়া যিকেইটা লাগি থাকে লগালগি কৰি থাকে সেইবোৰ এৰ খাই যাব। দেখিছেনে ধুনীয়াকৈ এৰ খাই গ'ল। আমি এতিয়া এইখিনি অলপ ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিম কম জুইত। কিন্তু আপোনালোকে গেছৰ ফ্লেমটো বঢ়াই নথ'ব, মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে সোনকালে ৰঙা হৈ যাব। ভিতৰখিনি নিসিজিব কিন্তু বাহিৰটো ৰঙা হৈ যাব। সেইকাৰণে আপোনালোকে এয়া দেখিছেনে মই ইমানখিনিলৈকে ভাজিছোঁ, এতিয়া লাহে লাহে ৰঙা হৈছে। আৰু অলপ কালাৰটো আহিলেই আমি এইখিনি নমাব পাৰিম। আপোনালোকে এনেধৰণে অলপ লুটিয়াই বগৰাই দিব, তেতিয়া গোটেইখিনি সমান জোখত সিজিব। নহ'লে তলৰখিনি ৰঙা পৰি যাব পাৰে। সেইবাবে অলপ দেৰি মূৰে মূৰে হিলাই থাকিব। এতিয়া দেখিছেনে মোৰ এইখিনি নমাব পৰা হৈ গৈছে। মই এইখিনি এতিয়া নমাই ল'ম। তেলখিনি যিহেতু এনেকৈ কৰিলে ভালকৈ চেক নাখায়, সেইকাৰণে মই চাকনি এখনত এইখিনি ৰাখি থৈছোঁ। চাকনিখনে ভালকৈ শুহি ল'ব তেলখিনি। এয়া দেখিছেনে মই চাকনিখনত থৈ লৈছোঁ। মোৰ এইখিনি হৈ গৈছে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈছে। এয়া ক্ৰিস্পি হৈছে ধুনীয়াকৈ। মই এতিয়া ভাঙি দিওঁতে ইমান ধুনীয়াকৈ ভাং খাই গৈছে। এয়া মোৰ গোটেইখিনি বনাই হৈ গ'ল। এতিয়া মই খুৰমাখিনি বনাবলৈ চেনিৰ মিশ্ৰণটো তৈয়াৰ কৰি ল'ম। এয়া দেখিছেনে এটা চচ মই বহাই লৈছোঁ। তাত এই কাপটোৰ জোখাৰে মই 3 কাপ ল'ম। এয়া দেখিছেনে চেনি মই 3 কাপ জোখেৰে লৈছোঁ। এয়া আৰু সেই কাপৰ জোখেৰে মই পানী 2 কাপ লৈছোঁ। এয়া মই পানী 2 কাপ লৈছোঁ। এতিয়া এইখিনি মই গেছটো জ্বলাই ল'ম। মই গেছটো জ্বলাই লৈছোঁ। এতিয়া এইখিনি চেনিখিনি পানীৰ লগত মিহলি নোহোৱা পৰ্যন্ত মই এইখিনি লৰাই থাকিম, কাৰণ বেছি গৰম হ'লে তলত লাগি যাব পাৰে। সেইকাৰণে মই হিলাই থাকিম এইখিনি। আপোনালোকে এনেধৰণে হিলাই থাকিব, নহ'লে তলত ৰঙচুৱাকৈ লাগি ধৰিব পাৰে। এয়া দেখিছেনে এইখিনি মই কিনাৰতে থৈ লৈছোঁ, এইখিনি ঠাণ্ডা হ'বৰ কাৰণে। এতিয়া এইখিনি মই মিহলাই থাকিম ভালদৰে চেনিখিনি মিশ্ৰণ হৈ নোযোৱালৈকে।
এইখিনি বনাওঁতে আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব, বেছি হাই ফ্লেমত নবনাব। এয়া দেখিছেনে চেনিখিনি গুলি খাবলৈ আৰম্ভ হৈছে। এয়া দেখিছেনে মিশ্ৰণখিনি উতল আহিছে। আপোনালোকে এইখিনি লৰাই থাকিব। এইখিনি ইমান দূৰলৈকে লৰাব যে এইখিনি যেতিয়ালৈকে ডাঠ হৈ নাযায়। আপোনালোকক মই দেখুৱাই দিছোঁ। হেতাখনত অলপ লৈ চাইছোঁ, ঠাণ্ডা কৰি লৈ এনেকৈ চাব। এতিয়ালৈকে এইখিনি হোৱা নাই। যেতিয়া আমাৰ মিশ্ৰণখিনি চোৱাৰ পিছত এডাল তাঁৰৰ গতে হ'ব, তেতিয়া আমাৰ মিশ্ৰণখিনি তৈয়াৰ হৈ যাব। এতিয়ালৈকে মোৰ হোৱা নাই, আপোনালোকক দেখুৱাইছোঁ বাৰু। ভাল ধৰণে মই লৰাই আছোঁ। আপোনালোকে মাজে মাজে এনেধৰণে চেক কৰি থাকিব। এয়া দেখিছেনে মই আকৌ এবাৰ চেক কৰিছোঁ হৈছেনে নাই হোৱা। এয়া দেখিছেনে এইবাৰ হৈছে মোৰ তাঁৰৰ দৰে হৈছে। দেখিছেনে টানোতে? আপোনালোকে ভালদৰে দেখিছেনে নাই দেখা মই ধৰিব পৰা নাই, কিন্তু এনেধৰণে তাঁৰ অহাকৈ আপোনালোকে চাব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ। এইখিনি আমি অলপ অলপকৈ ঢালি ল'ম। ঢালি এইখিনি ভালদৰে আমি মিহলাম। চেনিৰ পানীখিনি যাতে খুৰমাখিনিত লাগি যায়। দেখিছেনে ভালদৰে আপোনালোকে মিহলাই ল'ব। অলপ অলপকৈ দি ল'ব, তেতিয়া মিহলাবলৈ সুবিধা হয়। এয়া মই গোটেইখিনি দি দিলোঁ। এতিয়া মই এইখিনি লৰাই থাকিম। চেনিৰ মিশ্ৰণখিনি গোটেইখিনিতে নলগালৈকে মই এইখিনি লৰাই থাকিম। এয়া দেখিছেনে গোটেইখিনিতে ভালদৰে লগাকৈ মই মিহলাই আছোঁ। আপোনালোকে চেনি পানীখিনি সম্পূৰ্ণ নলগালৈকে এনেধৰণে লৰাই থাকিব। যেতিয়াই অলপ মিশ্ৰণখিনি টান হোৱা যেন লাগিব, তেতিয়া আপোনালোকে লৰোৱাটো বন্ধ কৰি দিব, নহ'লে সেইখিনি চেনি পানীখিনি আকৌ এৰ খাই যাব। এয়া মই ভালদৰে মিহলাই আছোঁ। এতিয়া দেখিছেনে এয়া মোৰ চেনি পানীখিনি চবতে লাগি গৈছে ধুনীয়াকৈ। এতিয়া মই এয়া লৰোৱা বন্ধ কৰিম। আৰু এইখিনি মই ঠাণ্ডা হ'বলৈ ৰাখি দিম। এইখিনি দেখিছেনে ঠাণ্ডা হোৱাৰ পিছত এনেকৈ টানকৈ লাগি ধৰিব। এয়া আপোনালোকে এৰুৱাই ল'ব। দেখিছেনে চেনি পানীখিনি ইমান ধুনীয়াকৈ লাগি ধৰিছে। দোকানত যেনেকৈ আপোনালোকে এনেকৈ বগা বগা পৰি থকা দেখে চেনিৰ গুড়িখিনি, ঠিক তেনেধৰণেই হৈছে। আৰু ইমান মচমচীয়া হৈছে দেখিছেনে? এনেধৰণে ভাঙি দিওঁতে কিমান ধুনীয়াকৈ ভাং খাই গৈছে। এয়া দেখিছেনে? আপোনালোকেও এনেকৈ ঘৰত বনাই খাবচোন। মই আৰু এটা আপোনালোকক ভাঙি দেখাইছোঁ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ভাং খাই গৈছে। এতিয়া খুৰমাখিনি প্ৰস্তুত হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।